নমস্কাৰ পৰা আহিছোঁ নতুন ভিডিঅ'ৰ সৈতে নতুন প্ৰশ্নৰ লগত তো এইটোত চোৱা কি কৈছে if the perimeter of the sphere is 12 meter sphere মানে বৰ্গ আৰু এটা বৰ্গ হ'ব এইটো বৰ্গৰ পৰিসীমাটো কি হয় 4 পূৰণ এটা বাহুৰ দিশ মানে ধৰা ইয়াতে y equals to 12 দিয়া আছে this implies y equals to 12 divided by 4 this implies y equals to কিমান হ'ব 3 4 12 কৰিলে 3 বাৰ সেইটো what is the area বুলি কৈছে ওকে বৰ্গটোৰ আমি বাহু কিমান পালো 3 3 মানে 3 3 মানে এটা বৰ্গৰ পৰিসীমা যদি দিয়া আছে 12 তেতিয়ালে ইয়াৰ সূত্ৰটো কি হয় 4 মানে এটা বাহু তাৰ লগত এটা বাহুৰ দিশ কিমান হ'ব আমি নাজানো হেতু আমি y লৈছো আৰু এটো যেহেতু সূত্র হয় এটো লগত 12 তুলনা কৰিছো 12 তুলনা করতে 4 রে 12 কাটিলো 3 বার কাটোতে আমি কিমান পালো 3 এটো পাই গলো তাৰপিছত হোৱাট ইজ দা এৰিয়া মানে কালিৰ কথা কৈছে ওকে বৰ্গটোৰ আমি কি উলিয়াব লাগে কালি বৰ্গৰ কালি উলিয়াব লাগিলে কি কৰিব লাগিব বাহু পূৰণ বাহু হয় নাই বাহু পূৰণ বাহু যদি হয় তেতিয়া হলে কি হ'ব বাহুৰ মান কিমান আছে 3 পূৰণ 3 সমান কিমান হ'ব 9 মিটাৰ আছে মিটাৰ স্কয়াৰ এটো হ'ব এৰিয়া হোৱাট ইজ দা এৰিয়া 9 মিটাৰ স্কয়াৰ কিমান ঠিক আছে হোৱাট ইজ ফেক্টৰিয়েল 4 divide 2 plus 3 ফেক্টৰিয়েল ওকে ফেক্টৰিয়েলৰ কথা মই কৈছিলো 4 ফেক্টৰিয়েল মানে কি হ'ব 4 3 2 1 আৰু 3 ফেক্টৰিয়েল মানে কি হ'ব 3 2 1 নি হ'ব আমি জানো মানে যেটো সংখ্যাৰ ফেক্টৰিয়েল দিয়া আছে তাতকৈ কি কৰিব লাগে কমাই গৈ থাকিব লাগে তো ইয়াতে কি কৈছে 4 ফেক্টৰিয়েল ডিভাইডেড বাই 2 প্লাস 3 ফেক্টৰিয়েল এতিয়া যদি আমি জানো BOD MAS বদমাস ব্ৰেকেটছটো নাই অৰ্ডাৰ এটো নহব ডিভিজন মানে কি হ'ব প্ৰথমতে এটো হৰণ কৰিব লাগিব 4 ফেক্টৰিয়েল মানে 4 3 2 1 ইয়াক হৰণ কিহেৰে কৰিব লাগে 2 এৰে মানে 2টো যদি মই ইয়াতে লৈ আহো ধৰা কত লৈ আহো তলত লৈ আহো ডিভাইডেড বাই 2 প্লাস 3 ফেক্টৰিয়েল মানে 3 into 2 into 1 হয়নে তেতিয়াহলে 2 এৰে 2 কাটা যাব 4 3 গুণে ইয়াতে কিমান হ'ব 12 যোগ 3 দুগুণে 6 সমান কিমান হ'ব 18 তেনেহলে ইয়াৰে এনসারটো কি পাম আমি 18 এতিয়া আমি আহো এটো সিম্পলিফাই ওকে কথা নাই সিম্পলিফাই আমি কি কৰিব লাগে 4 ৰে প্ৰথমতে এটুক একবাৰ পূৰণ কৰা তাৰপিছত 6 ৰে একবাৰ এটুক আৰু একবাৰ এটুক কৰা তেনেহলে কি হ'ব 4x + 4 দুগুণে 8 প্লাস 6x - 6 ইকুয়ালস টু কিমান হ'ব বুলি কৈছে তাহলে আমি সমান চিহ্নটো ইফালে নলও আমি সমান চিহ্নটো এতিয়া চোৱা কি কৰিব সমান 0 কৰি দিও এটো হয়নে সমান কিমান হয় নাজানো এটা 4টা x আৰু 6টা x কেইটা হ'ব 10টা x হয়নে এটো 4টা x আৰু 6টা x 10টা x 8 ৰ পৰা 6 গলে কিমান থাকে প্লাস 2 সমান 0 this implies 10x equals to -2 হ'ব প্লাস 2 আমি যদি পার করে দেও এটো সাইডে পার করে দিলে -2 হয় আৰু x equals to -2/10 এতিয়া আকৌ 2 এৰে 10 কাটিব পাৰে 2 1 গুণে 2 2 5 গুণে 10 যদি এটো হয় তেতিয়া হলে আমাৰ ইয়াতে কি হ'ব x equals to -1/5 এটো হ'ব ইয়াৰে উত্তৰ এটো হল হ'ব এতিয়া সলভ আমি যদি সৰু সৰুকৈ কৰিব যাও চোৱা 56 কাটিব পাৰি 2 এৰে 56 কাটা 2 দুগুণে 4 2 8 গুণে 16 2 এৰে কাটিলে 10 বাৰ 100 বাৰ যাব আকৌ 2 এৰে কাটিব পাৰি 2 14 হয়নে 2 এৰে কাটিলে 5 বাৰ 50 2 এৰে কাটিলে 7 বাৰ 2 এৰে কাটিলে কিমান হ'ব 25 7 এৰে আকৌ 25ক কাটিব পাৰি নেকি 7 এৰে
যদি 25ক হৰণ কৰিব লাগে 7 3 গুণ 21 7 3 গুণ 21 নামিব কিমান 4 তাৰপিছত নাযায় হাতেৰে দশমিক দিয়া শূন্য বহিব নে 7 5 গুণে 35 7 5 গুণে 35 নামিব কিমান 5 50 হ'ব 7 7 গুণে 49 নামিব 1 10 হ'ব 7 1 গুণে 7 নামিব কিমান 3 30 7 3 গুণে 7 4 গুণ 7 4 গুণে 28 নামিব কিমান 2 20 7 2 গুণে 14 নামিব 6 60 7 8 গুণে 56 56 নামিব কিমান 4 40 মানে এইটোৰ দৰে হৈ আছে আকৌ ৰিপিট হ'ব এতিয়া তেনেহ'লে হাতেৰে যদি 25ক কাটো আমি কিমান পাম 3.57142 ইয়াৰে পাম উত্তৰ এইটো ওকে তেনেহ'লে x equals to 3.57142 আমাৰ এইটো হ'ব এতিয়া আহোঁ এইটো লৈ এইটোত চোৱা 4 4ৰ পিছত কি আছে 9 16 25 37 আমি জানো এইটো যদি আমি 2ৰ স্কয়াৰ কৰো এইটো যদি 3ৰ স্কয়াৰ কৰো এইটো যদি 4ৰ স্কয়াৰ কৰো 5ৰ স্কয়াৰ 6ৰ স্কয়াৰ তেনেহ'লে এইটো কিমান হ'ব 7ৰ স্কয়াৰ হ'ব নে নাই 7 7 গুণে কিমান হ'ব 49 হ'ব এইটো ঠিক আছে কাৰণ 2 2 গুণে 4 হ'ব এইটো 3 3 গুণে 9 হ'ব এইটো হয়নে 4 4 গুণে 16 হ'ব এইটো 5 5 গুণে 25 হ'ব 6 6 গুণে 37 হ'ব 7 7 গুণে 49 হ'ব এতিয়া আহোঁ এইটো লৈ ইয়াতে মডুলাছৰ কথা কোৱা আছে মাপাংকৰ কথা কোৱা হৈছে মানে এই চিনটোৱে মাপাংকৰ কথা কৈছে ন এই চিনটোৱে মাপাংক কৈছে এতিয়া মাপাংকৰ ভিতৰত মাইনাছ চিনটো থাকিলে মাইনাছটো কেনসেল হয় আমি জানিছিলোঁ মডুলাছ অফ 3 ইকুৱেলছ টু 3 আহে মডুলাছ অফ -9 ইকুৱেলছ টু 9 আহে তেনেহ'লে মডুলাছ অফ -64 x square y to the power 9 এটা মডুলাস থাকলে কি হবো 64 x square y to the power 9 আহিব এইটো ৰুট ওভাৰত থাকিব তেতিয়াহলে আমি এটা কি কৰিম 64 x square y to the power 9 ৰুট ওভাৰত আনিলো তে 64 ৰ ৰুট ওভাৰ জানো 8 x square ৰ এটা x আহিব y to the power 9 হয়নে মানে 1 2 3 4 5 6 7 8 9 দুটা দুটাকে জোড়া কৰা এটা y ৰৈ যায় নে এটা y ৰৈ যায় তেতিয়াহলে দুটা দুটাকে যদি আমি কৰো স্কয়াৰ ৰুট যেহেতু ইয়াৰে এটা y আহিব ইয়াৰে এটা y আহিব ইয়াৰে এটা y আহিব ইয়াৰে এটা y আহিব আৰু ইয়াৰে কি হ'ব ৰুট y থাকিব তেনেহলে y কেইটা আছে 4টা y to the power 4 ৰুট y তো থাকিল ইয়াতে এটো আছে জানো অপচনত নাই তেনেহলে 8x y to the power কি আহিব লাগিব 4 আৰু ৰুট y আমি যদি এটো কৰো অপচনত দিয়াই নাই তেনেহলে ডি অপচন দিব লাগিছিল ইয়াতে কি বুলি দিব লাগিছিল 8x y to the power 4 root y এটো অপচন দিব লাগিছিল ঠিক আছে এটা অপচনৰ নহয় কিন্তু এটো হৈ গল এখিনি তাৰ পিছত নেক্সট আহো এটো এতিয়া 99 স্কয়াৰ মানে কি হ'ব 99 স্কয়াৰ মানে 99 পূৰণ 99 হয়নে তেতিয়াহে 99 ৰ স্কয়াৰ হয় মানে এইটোৰ কথা মই ক'বলৈ গৈছো এটো হ'ব ঠিক আছে তেতিয়াহলে মই যদি কৰো ইয়াতে কি কৰিব পাৰো 99 পূৰণ 99 প্লাস 99 ডিভাইডেড বাই 11 তেতিয়াহলে ইয়াতে
পূৰণ দুটা আছে, ইয়াতে এটা আছে, তাৰমানে 99 কমন আহিব, তেনেহ'লে 99 এটা ৰৈ যাব, মানে দুটাৰ ধৰা এটা গুচি আহিল, এটাটো ৰৈ গ'ল, প্লাছ এইটোতো গুচি আহিল, প্লাছ 1 ডিভাইডেড বাই কি থাকিব 11। অ'কে, এতিয়া আমাৰ কি হ'ব, 11ৰে 99 কাটিব পাৰি কিমান বাৰ, 9 বাৰ, 11 9 গুণে 99, তাৰপিছত ইয়াতে থাকিব 9 আৰু 99 যোগ 1 কিমান হ'ব, এইটো 100, তাৰমানে 1 9 গুণে 9, এইটো 900, এনচাৰ কিমান পাম, এইটো 900 হৈছে। মই ভাবো ইয়াতে ইমানটা টান লগা নাই তোমালোকক। এতিয়া চোৱা, ফাইণ্ড এম চ' ডেট, আমাক কি উলিয়াব দিছে, এম উলিয়াবলৈ দিছে, মানে ইয়াৰ ওপৰত যিটো এম আছে সেইটো উলিয়াব দিছে। তেতিয়াহ'লে আমি ইয়াতে কি আছে, 5/11, 5/11 কি আছে, এইটো পূৰণ চিন আছে, পূৰণ চিন থাকিলে আমি জানো 5/11 গায়ব কৰি দিম, আমি এইকেইটাৰ যোগফল ল'ম, ঠিক আছে, এইকেইটা, এইফালেও 5/9 আছে, আমি এইকেইটা ল'ম, তাৰমানে কি হ'ব, 5/11 ইয়াৰ পাৱাৰ কিমান ল'ম, 3m - 1 plus 6 equals to 5/11 to the power -7 হৈছে। এতিয়া আমি কি কৰোঁ, বেছ কেঞ্চেল কৰিম, কেঞ্চেল কৰিলে কি ৰৈ গ'ল, পাৱাৰ, তেনেহ'লে পাৱাৰটো আমি এতিয়া কি কৰিব লাগে, 3m - 1 plus 6 কিমান হয়, এইটো +5 হ'ব, এইটো হয়নে, equals to -7 হ'ব। This implies 3m equals to -7 -5, তো যদি আমি এইটো সাইডে পাৰ কৰোঁ -5, this implies কি হ'ব, 3m equals to -12। ওকে, এতিয়া -12 হ'লে 3m equals to -12 আছিলে হয়নে। এতিয়া 3ৰে যদি 12 কাটো কিমান বাৰ, 4 বাৰ, 4 বাৰ যদি হয় তেতিয়াহ'লে কি হ'ব, m equals to -4, mৰ মান কিমান পাম আমি, -4। ফাইণ্ড দ্য ভেলু অফ h, hৰ মান উলিয়াব লাগে। তো ইয়াতে চোৱা, প্ৰথমতে ইয়াতে 5 দি আছে, 3 দি আছে, ইয়াতে কিমান হ'ব সেইটো উলিয়াব লাগে, আৰু পেৰিমিটাৰ মানে পৰিসীমা কিমান দিয়া আছে, 12। আমি ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ লগাই চাওঁ, AC স্কুৱেৰ সমান কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ AB স্কুৱেৰ যোগ ভূমিৰ বৰ্গ BC স্কুৱেৰ, ACৰ মান 5 স্কুৱেৰ ইকুৱেলছ টু ABৰ মান h আছে, h স্কুৱেৰ থাকিব প্লাছ 3 স্কুৱেৰ, কিমান হ'ব, 5 5 গুণে 25 ইকুৱেলছ টু h স্কুৱেৰ থাকিব প্লাছ 3 3 গুণে 9। এতিয়া 9টোক আমি লৈ আহোঁ, পিছৰ পৰা -9 হ'ব, ইকুৱেলছ টু h স্কুৱেৰ হ'ব, তাৰপিছত 25ৰ পৰা 9 গ'লে কিমান থাকে, 16 সমান h স্কুৱেৰ, স্কুৱেৰ গুচালে √16 আহিব সমান h, 16 আহিলে কি হ'ব, 4 সমান h, hৰ মান কিমান পালো আমি ইয়াতে 4 চেণ্টিমিটাৰ হ'ব, তেনেহ'লে hৰ মান কিমান পালো, 4 চেণ্টিমিটাৰ। এতিয়া আহোঁ এইটোলৈ, ইয়াতে এটা টুইষ্ট আছে, কি আছে, সমান চিহ্নৰ এইটো চাইডে চোৱা আৰু এইটো চাইডে চোৱা, নতুন কথা কি হয় না তোমালোকে ভাবিছা, কথা নাই, ইয়াতে চোৱা 3 ওপৰত 3 তলত 4, তেনেহ'লে ইয়াতে ওপৰত 3 তলত 4, এই বস্তুটো আমি চেঞ্জ কৰি দিব লাগিব, কাৰণ এইটো ওপৰত 4 আছে তলত 3 আছে হয়নে। এতিয়া যদি আমি এইটোক চেঞ্জ কৰি দিওঁ, এইটো কি হ'ব চোৱা, আমি নতুনকৈ কৈছোঁ 3/4 -6 পূৰণ, ওপৰত যদি 3 তলত যদি 4 আনো, -8টো কি হ'ব, +8লৈ চেঞ্জ হৈ যাব, ঠিক আছে, তুমিতো বুজি পাইছ, তেতিয়াহ'লে ইয়াতে কৰোঁ কি, 3/4 এইটো হ'ব -6 ইনটু 3/4 -8টো কি হ'ব, +8 সমান 3/4 টু দি পাৱাৰ n, nৰ মান কোনটো আহিব এইটো আমি চাব লাগে। এতিয়া আমি কি জানিছিলোঁ, এই ভূমিটো একে হ'লে এইটো বস্তু আৰু এইটো বস্তু যোগ হয় হয়নে, তেনেহ'লে কি হ'ব, 3/4 এটাই কৰি দিলোঁ, -6 + 8 সমান 3/4 টু দি পাৱাৰ n,
এতিয়া আমাৰ ভূমিটো কাটা যাব, মানে এইখিনি বস্তু কাটা যাব। ওপৰত কি আছে? ওপৰত আছে -6 + 8 = n। এতিয়া কিমান হ'ব? This implies 2 = n। কি পাম আমি? 2। তেনেহ'লে অপশ্যন নম্বৰ হ'ব চি। ইয়াতে এটা আছে ৰিলেশ্যন। চোৱা, ৰিলেশ্যনৰ এটা ফাংচন হয়, এইটো 11 ক্লাছত আছে। 1 1 1 2 মেনি 1 আৰু বহুখিনি থাকে এনেকুৱা। তো ইয়াতে বিশেষ একো জানিব লগা সিমান নাই। তো যিহেতু PDF-ত আহিলে তো মই বুজাই দিছোঁ বাৰু। চোৱা, ফাংচন মানে ফলন হ'বলৈ হ'লে ইয়াতে যিটো থাকিব ইয়াৰে লগতে এইটো যাব লাগিব, বা এটা এটাকে গৈছে হয়নে? এইটো 1 1 কয়, ফলন বুলিও কয়। কিন্তু আকৌ ইয়াৰ পৰা এইটো যাব পাৰে, 2ৰ পৰা 3 যাব পাৰে, যিটো নেকি এই ইয়াতে দেখুওৱা হৈছে। এইটো মেনি 1 বুলি কয়। মানে মেনি 1 মানে এই দুয়োটাৰে মিলি এটাত পাইছোনে? দুয়োটাই এটাত, তো মেনি 1 বহুতৰে এটা। এইটো ফাংচন এই দুয়োটা। কিন্তু এটাৰে যদি বহুকেইটা হয় তেতিয়াহ'লে 1 to many, মানে এটাৰ পৰা বহুকেইটালৈ গৈছে হয়নে? সেইটো কাৰণে এইটো ফাংচন নহয়। এইটোৰো এটাৰ পৰা বহুকেইটালৈ গৈছে, সেইকাৰণে এইটো ফাংচন নহয়। ঠিক আছে? ফাংচন হ'ব লাগিলে ইটো চাইডে এটাৰ পৰা দুটা এনেকৈ আহিব পাৰে, কথা নাই। মানে এইটো চিন হ'ব পাৰে, এইটো হ'ব নোৱাৰে, এইটো হ'ব পাৰে। ঠিক আছে? ইয়াতে এইখিনিয়ে কথা আছিলে। আৰু যদি ৰিলেশ্যন এণ্ড ফাংচন জানিব লাগে তেতিয়াহ'লে 11 ক্লাছৰ মেথামেটিক্স পঢ়িব লাগিব, তেতিয়াহে ভালদৰে গম পাবা। মোৰ একো নাই, মইতো গম পাওঁ এইটো। এতিয়া চোৱা, ইয়াতে গুড মৰ্ণিং দিছে, নাস্তা দিছে। আমি গুড মৰ্ণিং আৰু নাস্তাটো নাচাওঁ, আমি চাম অংকটো নে? অংকটোত কি কৈছে? মানে অংকটোত কৈছে 5 আকৌ √125 তলত √5 = x। ইয়াৰে মান কিমান হ'ব? 125ৰ মানে কি হ'ব? 5 পূৰণ 5 পূৰণ 5, এইটোৰ মানে √125। আমি জানো দুটাৰ এটা ওলাই আহে, তেনেহ'লে 5 পূৰণ √5 হ'ব। এই 125ৰ জেগাত এইটো আহিব। ঠিক আছে? তেনেহ'লে 5 পূৰণ 5√5 ডিভাইডেড বাই √5 হৈছে = x। এতিয়া আমি জানো কি কৰিব পাৰো, √5ৰ লগত √5 কেনচেল কৰিলে কি থাকিল? 5 পূৰণ 5 সমান x। 5 5 গুণে কিমান হ'ব? 25 সমান x। xৰ মান আমি কিমান পালো? 25। তাৰপিছত আহোঁ এইটোলৈ। ইয়াতে √3⁴x = 81। 81ক আমি কি লিখিব পাৰো? 3⁴ মানে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। আমিতো লিখিব পাৰো 3⁴ লিখিব পাৰিম, হয়নে নাই? 3⁴ কি লিখিব পাৰিম? 4। আমি যদি এইটো লিখো তেতিয়াহ'লে আগফালে আকৌ কি আছে? মানে 81ৰ জেগাত আমি কি লিখিব পাৰো? √3⁴x = 3⁴4। আকৌ ইয়াতে ৰুট আছে, এইফালে ৰুট নাই, মানে √, আছে এইটো চাইডত √, নাই। ওকে, কথা নাই। √, যদি আনিব লাগে দুয়োফালে বৰ্গ কৰি দিয়া, স্কুৱেৰিং বোথ সাইড। স্কুৱেৰিং কৰি দিলে কি হৈ যাব? কাটা যাব। স্কুৱেৰিং কৰি দিলে √টো কাটা যাব। মানে √3 টো আছে, ইয়াতেতো x আছে হয়নে? সমান 3⁴ টো আছে। মই যদি দুয়োফালে √3 কি কৰি দিওঁ তেনেকুৱা √3 পূৰণ √3, ইয়াৰে পাৱাৰ কি আছে? x সমান এইটো হ'ব √3 পূৰণ 3⁴। তেতিয়াহ'লে আমাৰ এইটো কি হৈ যাব? এইটো 3⁴x আহিল সমান 3√3, ইয়াতে পাৱাৰ 4 আহিল। √3 মানে কি হয়? 3½ এইটো হয়। তাৰপিছত 3⁴ পূৰণ 3½ মানে কি? 4 যোগ হাফ যোগ কৰিব লাগে। কিমান হয় এইটো আমি চাব লাগিব।
তেতিয়াহ'লে আমি যদি বৰ্গ কৰোঁ দুয়োটাকে স্কুৱেৰ কৰি দিলে এটুকু যদি স্কুৱেৰ কৰোঁ এটুকু যদি আমি স্কুৱেৰ কৰোঁ স্কুৱেৰেৰে ৰুট অভাৰ কেঞ্চেল আকৌ 81 স্কুৱেৰ থাকিব মানে 3 টু দি পাৱাৰ x থাকিলে সমান 81 স্কুৱেৰ মানে 3 টু দি পাৱাৰ কিমান আহিব এইটোত 8 3 টু দি পাৱাৰ x ইকুৱেলছ টু 3 টু দি পাৱাৰ 8 এইটো হ'ব যদি এইটো হয় 3 আৰু 3 কেঞ্চেল কৰি দিয়া কিমান থাকিল x ইকুৱেলছ টু 8 x ৰ মান কিমান পাম আমি 8 এই x ৰ মান যদি আমি 8 বহুৱাও তেতিয়াহে ৰুট অভাৰ 3 ৰ মান কিমান পাম 81 পাম ঠিক আছে এতিয়া আহোঁ এইটো লৈ ইয়াতে কিন্তু মই যিটো গম পাই আছো ইয়াতে অপশ্যনত থকাটো এটাও নিমিলে ঠিক আছে ইয়াতে অপশ্যনত থকাটো এটাও নিমিলে কেনেকৈনো নিমিলে চোৱা ইয়াতে তুমি কি কৰিব প্ৰথমটোত যদি আমি কৰিবও যাওঁ প্ৰথমটোত চোৱা ইয়াতে 11 ৰ লগত পূৰণ 3 আছে হয়নে আৰু ইয়াতে 3 ৰ লগত পূৰণ 27 আছে ওকে আমি 3 ৰ লগত 11 আৰু 3 ৰ লগত 27 23 টো কি হৈ আছে 23 ৰ লগতো 3 ৰ লগত আমি একোই পূৰণ কৰিব নোৱাৰো হয়নে ঠিক তেনেকুৱা ইয়াতেও কি কৰিব পাৰো নোৱাৰো কিন্তু ইয়াতে অপশ্যন কেইটা মিল নাই আমি এটোৰ লগত এটো আৰু এটোৰ লগত এটো পূৰণ কৰিব লাগে ইয়াতে ধৰি লোৱা এটো y ঠিক আছে মানে 33y ইকুৱেলছ টু 81 ইনটু 33 এটো হ'ব যদি এটো হয় আমি জানো 3 ৰে 11 বাৰ 3 ৰে এটো 27 বাৰ যায় যদি এটো যায় তেতিয়াহলে ইয়াতে কি হ'ব 11y ইকুৱেলছ টু 27 ইনটু 33 হয়নে এটো হৈ গ'ল তাৰ পিছত এই 11 ৰে আকৌ কাটিব পাৰি এই 11 ৰে 33 কাটিলে কিমান বাৰ 3 বাৰ ওকে 11 ৰে কাটিলে এটো 3 বাৰ তেতিয়াহলে যদি এটো 3 বাৰ হয় দিস ইমপ্লাইজ y ইকুৱেলছ টু 27 ইনটু 3 27 ইনটু 3 মানে কিমান হ'ব লাগে 81 হ'ব লাগে 81 ইয়াতে অপশ্যনত নাই ঠিক আছে তেনেহলে ইয়াতে 81 মানে কি 9 স্কয়ার 9 স্কয়ার হ'ব লাগে হৈছে এইখিনি ইয়াতে আমাৰ এটা মিস্টেক হ'ল কোনটো মিস্টেক হ'ল চাওঁ আমি যদি এটোৰ লগত এটো কৰো আৰু এটোৰ লগত এটো কৰো মানে ইয়াতে y আছে ওকে 33y ইকুৱেলছ টু 81 ইনটু 23 আছিলে হয়নে এতিয়া 33ক 3 ৰে কাটিলে 11 বাৰ যায় 3 ৰে ইয়াক কাটিলে কিমান বাৰ যায় 27 বাৰ যায় ইয়াতে চোৱা 27 পূৰণ 23 হয়নে 90 গুণে 21 2 3 গুণে 6 621 621ক আকৌ 11 ৰে গোটেইটো হৰণ নাযায় তেতিয়াহলে 11y ইকুৱেলছ টু 621 তেতিয়াহলে 621 যদি হয় আমি হৰণ কৰি চাওঁ 621ক যদি আমি 11 ৰে হৰণ কৰো নে 11 5 গুণে 55 আমিব কিমান 12 5 গুণে 7 71 11 6 গুণে 66 আমিব কিমান 11 6 গুণে 5 5 নামে আকৌ 5ক নাযায় নে 11 ৰে 5ক নাযায় 5ক যদি নাযায় দশমিক যদি দিওঁ শূন্য বহিব মানে 56 পইণ্ট আহি গ'ল 50 হ'ল 11 4 গুণে 44 নামিব কিমান 6 60 11 5 গুণে 55 নামিব কিমান 5 50 56.45 আমি যদি চাওঁ তেনেহলে ইয়াতে 56.45 অপশ্যনত নাই তেতিয়াহলে ইয়াতে কি হ'ব 56.45 এইকেইটা অপশ্যন মিলাব লাগিলে ইয়াতে চেঞ্জ কৰিব লাগিব প্ৰশ্নটো ঠিক আছে এতিয়া আহোঁ এইটোত এইটো চোৱা ফেক্টৰিয়েল আছে আকৌ পাৱাৰ আছে আকৌ এইটো কি আছে ঘনমূল উলিয়াব দিছে কিউব ৰুট উলিয়াব দিছে আমি জানিছিলো 8 ফেক্টৰিয়েল মানে কি 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 হয়নে ঠিক তেনেকুৱা 7 ফেক্টৰিয়েল 7 ৰ পৰা আৰম্ভ কৰি
কমাই যোৱা একদম আপ টু 1 লৈকে হয় এইখিনি তেতিয়াহ'লে ইয়াতে আমি কি কৰিব পাৰো চোৱা কিউব ৰুটটো পিছত আনিম 8 ফেক্টৰিয়েলক 8 into 7 ফেক্টৰিয়েল লিখিব পাৰো হয়নে ইয়াৰ পাৱাৰ 4 আছে ইয়াৰ পাৱাৰ 4 আছে তলত কি আছে 7 ফেক্টৰিয়েলৰ পাৱাৰো 4 ঠিক আছে এতিয়া এইটো সাইড আৰু এইটো সাইডে চোৱা 7 ফেক্টৰিয়েল টু দি পাৱাৰ 4 কমন আহিলে ইয়াতে কি থাকিব a to the power 4 plus 1 1 to the power 4 নিলিখিলেও কথা নাই তলত আহিব 7 ফেক্টৰিয়েল to the power 4 এতিয়া 7 ফেক্টৰিয়েল আৰু 7 ফেক্টৰিয়েল to the power 4 কেনসেল a to the power 4 plus 1 আৰু ইফালে কিন্তু কি আছে -1 এটা আছেই তো +1 -1 কেনসেল কৰা +1 -1 কেনসেল কৰিলে 8 to the power 4 মানে 8 পূৰণ 8 পূৰণ 8 পূৰণ 8 যদি এইটো হয় তেতিয়াহ'লে কিউব ৰুট আছে যেহেতু এইটো ঘনমূল আছে তিনটা মিলি এটা 8 ওলাব আৰু এটা 8 ৰৈ যাব 8টো ৰৈ নাযায় 8ক আমি ভাঙিব পাৰো নহয় 8ক আমি কিহেৰে ভাঙিব পাৰো 8 মানে কি হ'ব 2 পূৰণ 2 পূৰণ 2 তাৰ মানে এইটোৰ যদি আমি কিউব ৰুট উলিয়াব লাগে এইটোৰ যদি কিউব ৰুট উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব তিনিটা মিলি এটা 2 ওলাই আহিব নহ'লে ইয়াতে 2 8 দুগুণে কিমান 16 ইয়াৰে উত্তৰ আমি কিমান পালো ইয়াৰে উত্তৰ পালো 16 এতিয়া আহো এইটো 4ৰ পাৱাৰ 8 4ৰ পাৱাৰ 8 ইয়াতে 4ৰ পাৱাৰ 8 কেইটা আছে 4টা মানে তুমি যদি 4ৰ পাৱাৰ 8টো কমন লোৱা তেতিয়াহ'লে 4ৰ পাৱাৰ 8 কমন ললে ইয়াতে থাকিব 1 ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 থাকিব না 1 + 1 + 1 + 1 তলত আছে 2 to the power 18 ওকে 3 পাৱাৰ কৰিব পাৰো আমি 2 পূৰণ 2 to the power এটোক যদি ভাঙো মানে 4 to the power 8 আমি এটো ভাঙিলো ওকে 2 পূরণ 2 to the power 8 মানে আমি এটো যদি করো আমি এটো নকৰি আমি এটোও চেঞ্জ কৰি দিব পাৰো বেছি সহজ এটোহে হ'ব যেন পাইছো 2 ৰ পাৱাৰ 18 ইয়াক আমি কি লিখিব পাৰো 4 ৰ পাৱাৰ 9 লিখিব পাৰো নে নাই নে 2 ৰ পাৱাৰ 18 আৰু 4 ৰ পাৱাৰ 9 একে হ'বনে আমি চাব লাগে মানে 2 ৰ পাৱাৰ 2 পূৰণ 9 কৰি দিব পাৰো 2 9 গুণে 18 তেতিয়াহ'লে 4 ৰ পাৱাৰ 9 কৰিব পাৰি তেতিয়াহ'লে মই এটো কি কৰিম 4 ৰ পাৱাৰ 9 কৰি দিম তেতিয়াহ'লে 4 into 4 to the power 8 আমি এটোটো কৰিলোই তলত হ'ব 4 to the power 9 তেনেহ'লে ওপৰত কি আছে 4 to the power 1 into 4 to the power 8 কিমান হ'ব সমান 4 to the power 9 হ'ব নে নাই 4 to the power 9 ওপৰত হ'ব 4 to the power 9 তলতো হ'ব যদি এটো হয় এটো আমি এটো কাটি দিলে 1 পালো তেনেহ'লে ইয়াৰে উত্তৰটো আমি কি পাম 1 ইয়াৰে উত্তৰটো পালো 1 বেছি নাই আৰু অলপমান আছে এটো 101ৰ বৰ্গ মাইনাস 101 ডিভাইডেড বাই 101 ওকে ঠিক আছে 101 যদি আমি কমন লওঁ তেতিয়া 101 মাইনাস 1 থাকে ডিভাইডেড বাই 1 তাৰ পিছত আমাৰ এটো যদি এটো কাটো কি থাকিব 101ৰ পৰা 1 গুচি গলে কি থাকিব 100 তাৰমানে এটোৰ আনসার কি হ'ব 100 ঠিক আছে ইয়াতে দুটা আছে ইয়াতে এটা আছে মই কমন আনিছো ইয়াতে কমন আনি বাকিখিনি ইয়াতে ৰৈ গৈছে এটো এতিয়া ইয়াতে √8 কেইটা আছে তিনিটা আমি ডাইরেক্ট যদি কৰো এটা √8 আছে তিনিটা √8 ডিভাইডেড বাই √2 ওকে √8 মানে কি হ'ব √2 পূৰণ 2 পূৰণ 2 আমাৰ এটো হ'ব
দুটা 2 এতিয়া ওলাই আহিব, এটা 2 কি হ'ব √2 ৰৈ যাব। তাৰমানে কি হ'ব 3 into 2 √2 divided by √2। যদি এইটো হয় √2 কেনসেল, 3 দুগুণে কিমান থাকিল 6। নহ'লে উত্তৰ কি পাম আমি ইয়াতে 6। ইয়াতে উত্তৰত আমি 6। ঠিক আছে। তাৰপিছত এতিয়া আহোঁ এইটোলৈ। ইয়াতে আমি যদি মন কৰোঁ, ইয়াতে এটা বস্তু দেখা পাওঁ। এটা বস্তু কি দেখা পাওঁ, এই যে ইয়াতে চিন এটা দিছে বাহুৰ ওপৰত, হয়নে এনেকুৱাকে। এইটোৱে এইটো বুজায় যে এই বাহুটো আৰু এই বাহুটো সমান। যদি সমান হয়, এইটো কোণ আৰু এইটো কোণ সমান হয়। সমদ্বিবাহু ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ একে সমান থাকে। ঠিক আছে। তেনেহ'লে 180 ডিগ্ৰী ত্ৰিভুজত থাকে, তাৰ পৰা 84 মাইনাছ কৰা। ইয়াতে 84 আছে, মাইনাছ কৰিলে কিমান থাকিব 10ৰ 4 গ'লে 6, 17ৰ পৰা 8 গ'লে 9, 96। এতিয়া 96ক আকৌ 2ৰে হৰণ কৰিব লাগিব। 2ৰে কৰিলে 2 4 গুণে 8, 2 8 গুণে 16। মানে এইটো কিমান হ'ব 48 ডিগ্ৰী, এইটো 48 ডিগ্ৰী, আৰু এইটো হ'ব 84 ডিগ্ৰী। গোটাইটো মিলি কিমান হ'ব 180 ডিগ্ৰী, মানে 180 ডিগ্ৰী। এইটোত ইমানেই আছিলে। তাৰপিছত এইটো লাষ্ট কুৱেশ্যন এইটোৰ ভিডিঅ'ৰ। ইয়াতেও আমাক কি উলিয়াব দিছে, ইয়াতে আমাক কিউব ৰুট উলিয়াব। ইয়াতে আমাক কিউব ৰুট উলিয়াব দিছে। এতিয়া 5 কিউব আমি ইয়াতে দেখাই পালো। ওকে, 1000 মানে কি 10 পূৰণ 10 পূৰণ 10, 10 10 গুণে 1000, পূৰণ 5 পূৰণ 5 পূৰণ 5, 5 কিউব মানে এইটো। তিনিওটাৰে এটা 5 আহিব আৰু তিনিওটাৰে এটা 10 আহিব। 10 পূৰণ 5 কিমান হ'ব এইটো 50। তেনেহ'লে অপশ্যন নম্বৰ বি। ইয়াৰে উত্তৰ কি পালো, অপশ্যন নম্বৰ বি। আজিৰ ভিডিঅ'ত এইখিনি আছিলে। আকৌ এনেকুৱা ধৰণৰ প্ৰশ্নৰ সৈতে নেক্সট ভিডিঅ'ত আহি আছো। আকৌ সোনকালেই লগ পাম। আজিলৈ বিদায় লৈছো। ধন্যবাদ।